নাই মই দিবা নৰং 500 টকা কেনেকে দিবা নৰং নেকি বেলেগ কাম মদলি বেলেগ কথা কি খেলিবা 500 টকা এটা লাগিছিল মোক পুৰা নম্বৰ ফাসাই দিলো মই হসে দে আন ধুনীয়া সপোন দেখা পাওঁ দুটামান ডাঙৰ হাতী দেখা পাওঁ ক'ত পাব পইচা বিচাৰি যা ক'বাত পাই মই দিবা নৰং কিন্তু নাই নহয় পিছে ভেলতা কিৰখিলিকে এবাৰমান পালি না নাই ইউ যোৱা মাহতে 40,000 টকা পাছো তিৰখিলকে কি বুলি ভাবিছ পিছে 40,000 টকাটো খতম হলে ঠিক তেৰেকা 500 টকা ক'ত পাম লাগিছিলে মোক আজি মই দিবা নৰং কিন্তু ঐ তোৰ লগত নাথাকো ৰ ক'বাত বিচাৰি যাওঁ ৰ পোৱাখিনিহে হিচাপ নোপোৱাখিনি হিচাপ নাই পুৰা নম্বৰ ফচাই দিম আজি পইচাহে 150 টকা মানে অলপ বেছিকে লাগিছিল 500-600 মান পোৱালি ক'বা তোৰ আজি ফচাই দিম নম্বৰ মাইকিটোৰ পৰা পইচা চুৰ কৰি আনিলো পুৰা 1,000 টকা চুৰ কৰি আনিলো মাইকিটোৰ পৰা গমেই পোৱা নাই ও ভাইটি পুৰা নাম্বাৰ কাটিবি নেকি কাটিমেই আজি পুৰা কাটিম দবাই দিম দে লিখো কি কি লবি দেচোন দে দে বহ ডাবল 8 আৰু ডাবল 9 দি ডাবল 1 ডাবল 9 বিএসডি আড়াই ঠকে বিএস আর থাকে আরে তোমার আড়াই ঠকে দি পুরা আজি কিবা ডাউট আছে নেকি দাউদ মানে আজি মস্ত দাউদে আছে মোৰ গম পাবি রে দ্বিতীয় মান এই পইচাটো ল 1,000 টকা ন ঐ ফলা কোৱাচোন ফেলিয়া হয় নম্বৰটো সুধং ৰ ৰিজাল্টটো অহা সময় আছে শুনিবি আজি লাগিবই ফাঁচিব আজি দে দে মই শুনি যাওঁ ঐ ৰিজাল্টটো কি আহি আছে ৰ আজি লাগিবই ফাঁচি দিম মই ডাবল 8 মাৰিবহে লাগিব আচ্ছা হেল্ল' ভাইটি কি নম্বৰ আহিলা কি ডাবল 7 देखले फ्रेंड्स जुआ खेलिले की अवस्था होई देखिसे एया না মই এফালে আছো দেচোন দেই দে কি নীল তোর 300 টকা হব না মো 300 টকা লাগিছিল কিয়া তীর খেলিবা তীর খেলা কারণ নহয় মোর সোনাটো তামনে বেমার হইছে ওই ডাক্তর ঘৰৰ লৈ যাব লাগে 300 টকা দিনাটো আছে কি হিতলে দিয়া পাৰিম 500 টকা দিলে 300 টকাহে লাগিছিল 300 টকা দিলে হ'ল হ'ব দে লো এলে কাম না এটো বেমাৰ সিমাৰ ডিমৰো টকা লাগে হো চাহ ফেলটা তই এইবিলাক খেল খেলি বহুত টকা বৰবাদ কৰিলি
এতিয়া নিজৰ চনাটো মেডিকেল নিবাও পইচা নাই ধন ঘটোৱা সহজ পথ একোৱে নাই ঐ ফেলটা আমি কষ্ট কৰিবাই লাগিব জীৱন মানে সংগ্ৰাম যাক দেই দে ও বেলটা আজি ডাবল জিরো বাহ কি সপন দেখা পালো মই আজি চোন ডাইৰেক্ট নম্বৰ দিছে পুৰা ডাবল জিৰ' দিছে ডাবল জিৰ' পুৰা আজি দাবাই দিম বাহ পেকে চলা এনেকুৱা সপোন মই জিন্দগীটো দেখা পোৱা নাছিলো ডাবল জিৰ' আজি 1,000 মান টকা কাটি দিম নেকি আৰু পইচা বৰবাদ কৰিব মোৰ মন নাই আৰু বহুত পইচা বৰবাদ কৰিলো এইবিলাক সপোন দেখি দেখি নাই নেখেলৰ মন দে আজিৰ পৰা নেখেলং ৰ যিমান ভাল ভাল সপোন দেখা পালে মই নেখেলং ৰ